ছাৰ আহক বহক ভালনে ছাৰ বুলি নুসুধিব দেই ঠিক আছে কওক এতিয়া কি হৈছে আপোনাৰ ছাৰ আজি 4-5 দিনমান হৈছে বহুত ভয় লগা সপোনবোৰ দেখি থাকোঁ কেনেকুৱা ধৰণৰ সপোন বা এই এক্সিডেণ্ট হৈ যোৱা মাৰ্ডাৰ কৰা ছুইচাইড চাওক আপোনাৰ শৰীৰটোক অকণমান ৰেষ্ট লাগে আপুনি বেছি এক্টিভ থাকে নেকি ৰাতি টোপনি ক্ষতি হয় নেকি টোপনি ক্ষতি হয় ছাৰ মোৰ তেন্তে অকণমান আৰাম কৰিব আকৌ দিনত যেনিবা আপুনি ব্যস্ত থাকে কামত থাকে ৰাতি সোনকালে শুব সেই ৰাতি আকৌ কেলা মানুহজনীয়ে শুব নিদিয়ে কিয় হাঁহিছে নাই নাই একো নাই নাই হা একদম অশান্তি কৰি দিছে এইটো অশান্তি বুলি নকয় ৰোমেঞ্চ বুলি কয় হা নাই নাই একো নাই ছাৰ আপুনি কিবা এটা কৰক মোৰ কৰাত আপত্তি নাই বাৰু কিন্তু আপোনাৰ মানুহজনীয়ে দিব জানো হা মানে